হেল্ল' এভৰিৱান, সকলোকে মোৰ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি মই বনাম কচু আৰু মাছ। মইনো কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈ চাওক। যদি ভিডিঅ'টো চাই ভাল লাগে শেষত লাইক কমেণ্ট কৰিব নাপাহৰিব। এইখিনি হৈছে কচু কাটি ল'লোঁ মই, আৰু ইয়াতে মই দি দিছোঁ পকা জলকীয়া কেইটামান। এতিয়া মই মাছ ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰি হ'ল, এতিয়া বনাম কচু। মাছ ভজা তেলতে মই এতিয়া হালধি দি দিছোঁ। আৰু এতিয়া দি দিছোঁ কচু। মোৰ কেৰাহীটো অলপ সৰু হ'ল, যাৰ কাৰণে অলপ লৰাবৰ কাৰণে অসুবিধা হৈছে। সেয়েহে মই ইয়াত এতিয়া নিমখ দি অলপ টাইম ঢাকি ভাজি ল'ম। এতিয়া মই ইয়াত দি দিছোঁ জালুক, আদা, নহৰু একেলগে খুন্দি লৈছিলোঁ। এতিয়া মই ইয়াত দি দিম শুকান গুড়া জলকীয়া অলপ, আৰু অলপ নেমুৰ ৰস। এনেকৈ খাই পাইছেনে? নেমুৰ ৰস দি খাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। এতিয়া মই দি দিম ইয়াতে মাছ। ইয়াত মই পানী ব্যৱহাৰ কৰাই নাই, ইয়াৰ পৰাই নিজে নিজে পানী ওলাইছে। এতিয়া মই 5 মিনিট সময় উতলিব দিম, আৰু এয়া ৰেডি আমাৰ কচু আৰু মাছৰ চব্জি। খাবলৈ বহুত ভাল হয়। যদি আপোনালোকে এনেকৈ খাই পোৱা নাই, এবাৰ ট্ৰাই কৰিব।